অত্যন্ত সুখী তেওঁ বৰ সুখী সুখ পাইছে আচলতে তেওঁ শাৰীৰিকভাৱে যথেষ্ট অসুস্থ ৰাইজৰ মৰম আদৰ আঁকোৱালি লৈ আমি তেওঁৰ ওচৰলৈ আহিছোঁ অত্যন্ত সুখী তাৰ বাবে নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়া আৰু সৃষ্টিৰ সমূহ কৰ্মকৰ্তাক মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ ঠিক আছে মইতো তেওঁৰ 1953 তেওঁৰ জন্ম মই তেখেতক পাইছোঁ 84-85ৰ পৰা পাইছোঁ তেতিয়াৰ পৰা যিমানখিনি পাৰিছোঁ তেওঁৰ লগত সহায় সহযোগ কৰি তেওঁৰ চাহটোৰ দৰে আছোঁ যিমানখিনি পাৰিছোঁ সহায় সহযোগ কৰি আহিছোঁ আৰু গীত ময়ো লিখোঁ সুৰ কৰোঁ সুৰ তেখেতে কৰে মোৰ গীততো তেওঁ বহুত সুৰ কৰিছে আৰু তেনেকৈ গীতৰ দ্বাৰাই তেওঁৰ লগত মোৰ চিনাকি তেনেকৈ আমি বিবাহ পাশত হৈছোঁ এতিয়ালৈকে সুখে দুখে তেওঁৰ ওচৰত আছোঁ যিমানখিনি পাৰোঁ সহায় কৰি গৈ আছোঁ যথেষ্ট আনন্দিত হৈছোঁ কিন্তু কথাটো হ'ল এটা বঁটা এজন মানুহক মই অলপ আগতে মোৰ ভাষণত কৈছোঁ কথাখিনি আজি তেওঁ বঁটাটো পাই কৈছে মই বঁটা বাহন নলওঁ নেকি কাৰণ মই এতিয়া একো কৰিব নোৱাৰোঁ মই অপাৰগ এটা বঁটাই ৰাইজৰ মৰমে এজন শিল্পীক জীয়াই থাকিবলৈ আৰু নতুনকৈ কাম কৰিবলৈ উৎসাহ যোগায় কিন্তু এই বঁটা বাহনবোৰ তেওঁ এনেকুৱা এটা অৱস্থাত পাইছে তেওঁ এতিয়া অপাৰগ সেইটো ক্ষোভ সেইটো দুখটো তেওঁৰ আছে তথাপিতো এই বয়সতো যে তেওঁক ৰাইজে ইমানখিনি এটা গেপৰ পিছতো তেওঁক আকৌ ৰাইজে বিচাৰিছে মৰম কৰিছে বঁটা বাহন প্ৰদান কৰিছে তাৰ বাবে আমি যথেষ্ট কৃতজ্ঞ আৰু আনন্দিত